শিৱ মন্দিৰ গৈ আছোঁ, পাহাৰৰ ওপৰত উঠিম। একদম মজা লাগিব, আপোনালোকে ভিডিঅ'টো চাই থাকক না। বন্ধুসকল, আমি যাব ওলাইছোঁ কাচুখিলা মন্দিৰ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি মোৰ মোবাইলে ভিডিঅ' কৰা নাই, আমাৰ লীলাৰ নতুন মোবাইল, তাকে ট্ৰাই মাৰি আহোঁ আৰু। $20,000 পেকেটা পইচা হ'লো, মোবাইলটো ল'মো এতিয়া। তাৰপিছত এম লওঁ মানে কি এতিয়া লাষ্টৰ সময়ত মাথাত পোক এটা সোমাই গ'ল। কেমেৰা চালিয়া একদম মজা। শিৱ মন্দিৰ গৈ আছোঁ, পাহাৰৰ ওপৰত উঠিম। একদম মজা লাগিব, আপোনালোকে ভিডিঅ'টো চাই থাকক না। মজা এটা ভিডিঅ' হ'ব গৈ আছে। বন্ধুসকল, এয়া আমি শিৱ মন্দিৰ পালোঁ আহি। ইফালেদি উঠিম খটখটি। ইয়াত প্ৰায় 132টামান আছে খটখটি। মই এবাৰ আহোঁতে হিচাপ কৰিছিলোঁ, 132টা আছে। বহুত ওখ হয়। ওপৰৰ পৰা আপোনালোকক নাজাৰাটো দেখাই আছোঁ, একদম মজা, তামাম বম তামাম। ভাগৰ ওটো বহিয়ে গ'ল অলপ উঠিয়ে। এই বস্তুটো দেখিছানে? এই বস্তুটো এইটো আমি ভয়ামৰ গুটি বুলি কওঁ। শিল থকা ভাঙি খালোঙে। এইটো ভাঙি পেলাই ভিতৰত বাদামৰ নিচিনা ওলাব। ভাগৰ লাগিছে, বহুত টেষ্টি লাগে। এই মাত্ৰ ভাতকেইটা খাই আহিছোঁ আৰু চাই লওঁ ওপৰলৈ যাওঁ। দুটামান বুটল না আহোঁতে খাম। ভয়ামৰ গুটি বুলি কওঁ আমি, মানে ভিতৰত বাদামৰ নিচিনা থাকে, শিলে মাৰি ভাঙি পেলাই ভিতৰতো খোৱা যায়। আহি আছোঁ ওপৰত, একদম পুৰা তামাম। যাবি নাকি? বহুতখিনিহে যাম ভিতৰত এইফালে হেৰি কৰি ওপৰলৈ যাম। নাযাওঁ, ইফালেও যাম। জিভা ওলাই গৈছেগৈ। প্ৰথমে মন্দিৰটো চাই লওঁ, দেখাই লওঁ আৰু অলপ আছে। এইটো মন্দিৰটো, সেইটো কৃষ্ণ প্ৰভু। পুৰা ওপৰত আহি গ'লোঁ আমি, পুৰা ভাগৰ লাগিছে। ৰাম ৰাম বাবা। পানী অকণমান খাব দিবনে? দিয়কচোন, এইটো ভাল। এইটো আপোনাৰ শিৱ মন্দিৰ পাহাৰৰ ওপৰত। এই বাবা এজন শুই আছে। আপোনালোকে আহিব পাৰে শিৱ মন্দিৰ দৰ্শন কৰিবৰ কাৰণে। ওপৰৰ পৰা আপোনালোকক নাজাৰাটো দেখাম, অলপ পাছত দেখাম। ইয়াৰ পৰা গছ গছনিৰ পৰা ভালকৈ দেখা নাপায়, দেখাম আমি। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই জংঘল ইয়াত আগতে জংঘল নাছিল কিন্তু দেই। ঠাণ্ডা দিনতহে জংঘল কমিব। ইয়াত আগতে জংঘল নাছিল, এতিয়া পুৰা একদম জংঘল হৈ গ'ল।
দৰ্শন কৰি ভাল লাগিলে এতিয়া আপোনালোকক বিউটিফুল নাজাৰা দেখাই আছোঁ কিহত কৈ শিলৰ এটা শংখ মানে শিলৰে আকৃতি হৈ আছে এইটো দেখাম শিলৰে কাছু এটাও আকৃতি হৈ আছে এইটো দেখাব এতিয়া নোৱাৰিম মানে বহুত জংঘল হৈ আছে তাত এইটো চাওক এইটো এটা হ'ল শিলৰ শংখ অলপমান দূৰত যাওঁ মই ঐ গড এইটো আপোনাৰ শিলৰে এটা আকৃতি হৈ আছে শংখ এইটো দেখাই আছো একদম কি মজা বিউটিফুল পৰিৱেশটো আপোনালোকে চাওক আহিব আপোনালোকে মায়াঙৰ কাছুখিলা মন্দিৰত আহিব কাছুখিলা শিৱ মন্দিৰত আহিব আপোনালোকে এনেকুৱা এটা পৰিৱেশ ল'ব লগতে সেৱা চেৱা কৰিব ভগৱানক কৃষ্ণ এইকেইটা পোৱালিকেইটা দেখিছেনে চিঞৰি আছে এইকেইটা বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে আমাৰ মায়াঙত আহিব একদম মায়াঙত সুন্দৰ ঠাই আছে ঠাইবিলাক উপভোগ কৰিব আজিলৈ ধন্যবাদ জয় আই অসম টাটা বাই বাই